হেল্ল' 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 মানে মোৰ কথা এটা সুধিবলৈ আছিলে ময়ো খাবলৈ পাম চাগে ন মানে মোৰ কাৰণেও আছে চাগে আছে 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 কিন্তু আপুনি মোৰ কাৰণেহে আনিছো বুলি কৈছে তো আকৌ তোমাৰ কাৰণে আনিছো কিন্তু মোৰ কাৰণেও আছে তুমি আগতে খাই ল'বা তাৰপিছত যদি বাচি যায় তেতিয়া বাচি যোৱাখিনি ইয়াক দি দিবা ঠিক আছে অ এক মিনিট যিখিনি বাচি যায় সেইখিনি ইয়াক দি দিবা মানে মই কি কুকুৰ নেকি নে চোৱা চেলেকা সেইটো তইহে জানিবি ভালকে তোৰ যোনটো ভাল লাগে তই সেইটোৱে দে অ আচ্ছা শুনা আকৌ কওকচোন আজি আমাক চাহ বনাই নোখোৱা নেকি চৰি মই পাহৰি গৈছো মই চাহ বনাই আনোগে দেই যোৱা 1 minute later. চাহ হৈ গ'ল চাহ হৈ গ'ল লওক চাহ খাওক থেংক ইউ ছোৱালীজনী কিন্তু কামত বৰ চোকাতে ইমান পটককে চাহকাপ বনাই আনিলা নহয় এনেই শিকি থৈছো আৰু ভালহে শিকিব লাগে চব শিকিব লাগে চাহ খাওক আকৌ আজি বহুত ধুনীয়াকে বনাইছো খা আকৌ চাহ খোৱাৰ খক তোৰহে লাগিছিলে আগতে তই খা ইমান ধুনীয়া চাহ বনাইছা অপূৰ্ব অদ্ভুত মোৰ মাথাটোৱে বেয়া হৈ গ'ল তই খাইছা মই কৈছিলো নহয় মই ফেনাইল খোৱাটো পচন্দ কৰিম বুলি চাওক না কেনেকে কৈছে এই ইয়াৰ কথা নুশুনিবা বাদ দিয়া তই যিটো চাহ বনাইছ নহয় ফেনাইলটো তাতকে বেছি মিঠা হ'ব আৰু এইটো চাহ আমাৰ ঘৰৰ কুকুৰটো নাখায় আপুনি খাওক কেনেকুৱা হৈছিল অদ্ভুত মই কৈছো নহয় মোৰ মাথাটোৱে বেয়া হৈ গ'ল ইমান ধুনীয়া চাহ বনাইছা থেংক ইউ 1 minute later. মা কচম তোৰ ভনীয়েৰে যিটো চাহ বনাইছে নহয় মোৰ জিভাত লাকুৱা মাৰি গ'ল দেই খাইছিলি নহয় বৰ ধুনীয়া পাম মজা এতিয়া চাহ কাপটো বহুত ভালেই বনাইছে তাই বনোৱা ভাত যদি তই খাও নহয় তোৰ গু খাই দিলো নিচিনা লাগিব শুনকচোন আজি ভাত খাই যাব দেই মই বনাম হ'ব চাহ কাপটো বহুত ভালেই বনাইছে তাই বনোৱা ভাত যদি তই খাও নহয় তোৰ গু খাই দিলো নিচিনা লাগিব নালাগে চোৱা আজি নাখাওঁ দেই বেয়া নাপাবা মানে মই গুৱাহাটী যামগে যে ঢেৰ কিবা কিবি বজাৰ কৰিব আছে অকমান খাই যাব আকৌ বেছি দেৰি নালাগে নহয় নালাগে মোৰ দেৰি হৈ যাব এই চোৱা কিমান দেৰি হৈ গ'ল মই যাওঁ দে ফটকেচটো তই ধুই পেলাই আমাৰ ঘৰলৈকে লৈ আনিবি মই ফোন কৰিম কেতিয়াবা তোমাক আহিছোঁ দে বাই